গুৰুফেলাত এক্স NLFBৰ বিভিন্ন নেতা আৰু সদস্যসকল জইন হৈছে। ইয়াৰ লগতে জাৰাগুৰিৰ পৰা BPFৰ কিছুমান কৰ্মকৰ্তা কাৰ্যকৰ্তা আহি জইন হৈছে। বিশেষভাৱে আমি গুৰুফেলা অঞ্চলত বহুত কাম কৰিব লগা আছে। আগৰ চৰকাৰখনে গুৰুফেলা অঞ্চলটো বহুতবাৰ ভোট লৈছে, কিন্তু এই অঞ্চলটো নেগলেক্ট কৰি থৈ গৈছে। তো সেইকাৰণে এই অঞ্চলৰ ৰাইজে মোৰ লগত সঘনে আলোচনা কৰি আছে। এই অঞ্চলৰ আমাৰ নেতাসকলে সঘনে আলোচনা কৰি আছে। সেই হিচাপে আজি এটা বিশাল সভা এটা ইয়াত আমি সকলো আহি উপস্থিত হৈছোঁ আৰু সুন্দৰ এটা সভা হৈছে, জইনিং কাৰ্যসূচীও হৈছে। আৰু ইয়াৰ এক মাহ আগতে এই গুৰুফেলা অঞ্চলৰ বিভিন্ন কাম কাজবিলাক ইতিমধ্যে মই এপ্ৰুভেল দি থৈছোঁ আৰু এই নিৰ্বাচনৰ পিছত ইয়াৰ কাম কাজবিলাক আৰম্ভ হ'ব। গুৰুফেলা অঞ্চলত আমাৰ বহুতখিনি বঙালী লোক আছে। তেখেতসকলৰ মন্দিৰ বা বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাক ডেভেলপ হোৱাটো বিচাৰে আৰু আমাৰ আলাৰী চৰাং বুলি অলৰেডি এটা আঁচনি আছে, যাৰ দ্বাৰা সকলো ধৰ্ম অনুষ্ঠানত আমি 2 লাখ টকা দিয়া আৰম্ভ কৰিছোঁ। অসম চৰকাৰৰ অসম দৰ্শন আঁচনি আছে। এইবিলাক আঁচনিৰ দ্বাৰা আমি এই অঞ্চলৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাক আমি ডেভেলপ কৰিব পাৰিম। ইয়াৰ লগতে গৰাখহনীয়া আৰু সৰু সুৰা কিছুমান প্ৰব্লেম আছে, বহুত ডাঙৰ প্ৰব্লেম নাই। এই প্ৰব্লেমবিলাক আমি অতি শীঘ্ৰে সমাধান কৰিব পাৰিম। আজি UPPL আৰু আমাৰ BJP যিটো AGP একেলগে আমি NDA হিচাপে আমাৰ প্ৰাৰ্থী ইয়াতে থিয় কৰাইছোঁ জয়ন্ত বসুমতাৰী ডাঙৰীয়াক। আজিৰ সময়ত দেখিবলৈ পাইছোঁ সকলো জাতি জনগোষ্ঠী স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু সেইকাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এটা পৰিৱেশ আহিছে, এই পৰিৱেশত আজি আমাৰো BTRত UPPL আৰু BJP চৰকাৰৰ যোৱা 3টা বছৰ শান্তি সম্প্ৰীতি আৰু নিৰাপত্তাৰ যিখিনি কাম আমি কৰিছোঁ, উন্নয়নৰ যিখিনি কাম কৰিছোঁ, আমাৰ 2টা সমষ্টি দৰং ওদালগুৰি আৰু কোকৰাঝাৰ ইয়াৰ 2জন প্ৰাৰ্থী বিপুল ভোটত জয় হ'ব, এইটো নিশ্চিত হৈছে। এতিয়া এই কামবিলাক আমি অতি শীঘ্ৰে সম্পন্ন কৰিম। BPFৰ সময়ত অকল গুৰুফেলাতে নহয়, সমগ্ৰ BTR অঞ্চলতে আধৰুৱা ৰাস্তা, আধৰুৱা দলং, আধৰুৱা বিল্ডিং চব আধৰুৱা কৰি থৈ গৈছে আৰু এইবিলাকৰ ক'ৰ পৰা পইচা আছিলে, কি পইচা আছিলে, এইবিলাকৰ কোনো ঠাই ঠিকনা নাই। গতিকে এটা দুৰ্নীতি, অপশাসন, ভ্ৰষ্টাচাৰ চৰকাৰ তেখেতসকলে চলাইছিলে আৰু ৰাইজৰ স্বাৰ্থত তেখেতসকলে চৰকাৰ চলোৱা নাছিলে, নিজৰ স্বাৰ্থত চৰকাৰ চলাইছিলে। যদি ৰাইজৰ স্বাৰ্থত চৰকাৰ চলাই এইবিলাক আধৰুৱা নহ'লেহেঁতেন। আজি 3টা বছৰত আমি যিখিনি কাম কৰিছোঁ, কোনো কামেই আধৰুৱা হোৱা নাই। তেখেতসকলতকৈ 10 গুণ বেছি আমি কাম কৰিছোঁ, কিন্তু কোনো কাম আধৰুৱা হোৱা নাই। এইকাৰণে গুৰুফেলা অঞ্চলৰ যিখিনি আধৰুৱা কাম আছে, নিৰ্বাচনৰ পিছত ময়ো নিজে আহিম, একেলগে আমি আলোচনা কৰি চব কাম আমি সমাধান কৰিম। নমিনেশ্যনৰ কাৰণে আমাৰ টাইম আছে, আমি আপোনালোকক জনাই দিম। मोनसे गोजोनथाव फोसावथाय बैसागु फोरबोनि रंजाथाय समावनो फरायसा आरो फरायसुलिफोरनि थाखाय बावखुंग्रि फोरबोआ लानानै फैदों मोनसे बादायलायनाय। 11थि बावखुंग्रि खुंफुं आफादा फरायसा आरो फरायसुलिफोरनि थाखाय लानानै फैदों एसे राइटिं कम्पिटिशन। फरायसा फरायसुलिफोरनि थाखाय बैसागु रंजाथाय फोरबोआव बावखुंग्रि फोरबोआ टुरिज्म डेभेलपमेन्ट पटेन्शियल इन बड'लेण्ड टपिकखौ लानानै बे एसे राइटिं कम्पिटिशनखौ खुंगोन। बे कम्पिटिशनाव जायनो सेथि मासियाव देरहानो हायो बिथाङानो नोगोद 25,000 रां बान्था मोनगोन। बेफोरबादिनो नैथि मासियाव जायनो देरहानो हायो बिथाङानो नोगोद 15,000 रां बान्था मोननो हागोन आरो थामथि मासियाव जायनो देरहानो हायो बेनो 10,000 रां बान्था मोनगोन। बावखुंग्रि फोरबो खुंफुं आफादा बादायगिरि फरायसा फरायसुलिफोरनि थाखाय माखासे नेमखान्थिफोरबो होखादों। बेफोर नेमखान्थिफोरनि गेजेराव दं सासे फरायसा बादायारिया 18 बोसोर बैसोनि गोजौआव कलेज एबा इउनिभार्सिटि फरायनाय जानांगोन आरो बे फरायसा बादायारिया BTR ओनसोलनि जाथारनांगोन आरो बादायारिया बैसोनि फोरमान बिलाइ जेरै 10 थाखोआव फरायनाय एडमिट कार्ड एबा आधार कार्डखौ जमा होथारनांगोन। फरायसा बादायारिया गावनि जानबुं नाम्बारखौबो होफानांगोन आरो बे एसे राइटिं कम्पिटिशनाव इंराजि एबा बर' रावजों 800निफ्राय 1000 सोदोब लिरनांगोन। फरायसा आरो फरायसुलि बादायारिफोरनो बेखौबो मिथिहोनाय जायदि फोरमान बिलाइ जमा होनाया फैगौ 10 एप्रिलाव जोबथा जागोन आरो बे एसे राइटिं कम्पिटिशननि फिथाइखौ फैगौ 12 एप्रिलाव फोसावगोन। गोबां बाथ्रा मिथिनो थाखाय 9678278934 9395532495 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन।